মই ইমান দিনে একো কোৱা নাছিলোঁ, কিন্তু আজি ওলাই গ'ল কাৰ এজেণ্ট কাৰ হৈ কাম কৰি আছে। আৰু ৰাইজে সজাগ, নিৰ্দলীয় প্ৰাৰ্থীটো কেতিয়াও নিদিয়ে, ইয়াতে কণ্টেষ্টটো বি পি আৰু ইউ পি পিলৈ হ'ব। কিন্তু এটা বস্তু মোৰ ভাল লাগিছে, উৎসাহ গৰু ব্ৰহ্ম ডাঙৰীয়াই তেখেতে আচলতে ৰাজনৈতিক জ্ঞান কিমান দূৰ মই নাজানো, তেওঁ যে মোৰ নামটোৱে ভালকৈ তেখেতে নাজানে। মই আচলতে কলিতা নহয়, ৰায় হয়। আৰু 2 নম্বৰ কথা হৈছে কি, যিজন যে তেওঁ এজেণ্ট পঠাইছে আজি নিজে মুখেৰে ক'বলৈ বাধ্য হৈছে। কিন্তু ৰাইজ সজাগ আৰু সচেতন। BPFৰ উন্নয়ন বা হাগ্ৰামা মহিলাই ডাঙৰীয়া যি সমনীতি উন্নয়ন, তাৰ প্ৰতি ৰাইজে আস্থা ৰাখিছে, বিশ্বাস ৰাখিছে আৰু মূল্যবোধৰ ৰাজনীতি কৰিবলৈ আহিছে। আৰু মই দেখিছোঁ বকা চিটি ৰাজনীতিৰ কথা মই অহা নাই। আগন্তুক দিনত যদি ক'ব লাগে ক'ম, কাৰণ যিজনৰ কথা কৈছে তেওঁ ক্ষেত্ৰত কিমান নাৰী কেলেংকাৰী আছে, এইবিলাক যদি মই ক'বলৈ যাওঁ, মুখ খুলিবলৈ যাওঁ, বহুত বেয়া কথা হ'ব। কিন্তু মই মূল্যবোধৰ ৰাজনীতি কৰিবলৈ আহিছোঁ। উন্নয়নৰ স্বাৰ্থত, ৰাইজে সম উন্নয়নৰ ক্ষেত্ৰত, শৈক্ষিক বিকাশৰ ক্ষেত্ৰত, যুৱ প্ৰজন্মক আগন্তুক দিনত আগবঢ়াই অনাৰ ক্ষেত্ৰত আমি মূল্যবোধৰ ৰাজনীতি কৰিবলৈ আহিছোঁ। আৰু আগন্তুক দিনত এই অঞ্চলত মই সদায় কৈ আহিছোঁ, নেতা নহয় বেটা হিচাপে মই ৰাজনীতি কৰি যাম, ৰাইজৰ হৈ কাম কৰি আগুৱাই যাম। ৰাইজে নিৰ্দলীয়ক ভোট দিব নেকি? বৰ্তমান BTC-বাসী ৰাইজ বা অসমৰ ৰাইজ সজাগ, নিৰ্দলীয়ক কেতিয়াও ভোট নিদিয়ে। ৰাইজে BPF দলক হাগ্ৰামা মহিলাৰ ছাৰৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি ভোট দিব। ইতিমধ্যে দেখিছে জনসমাগমে আপোনালোকক বুজাই দিছে, যাৰ কথা কৈ আছে তেখেত মানে চকুৰ আলিৰ দৰে, কেনেকুৱা ধৰণৰ কি কাম কৰে আপোনালোকে দেখা পাই আছে। নিৰ্বাচন কেন্দ্ৰিক মানুহ, নিৰ্বাচন আহিলে কলিৰ নিচিনাকে এদিন ওলাই আৰু বাকী গোটেই বছৰটো নাই। একচুৱেলি তেওঁ চাগে ক'ৰবাৰ পৰা অলপ পাইছে, পাই পেলাই এইবিলাক বকি আছে, এইবিলাক ফেক্টৰ নহয়। গতিকে তেওঁৰ কথা ক'বলৈ জানে। আমাৰ যুঁজ ইয়াতে বেলেগ একো নাই, আমি যুঁজখন উন্নয়নৰ কাৰণে কৰি আছোঁ, ৰাইজৰ সজাগতাৰ কাৰণে কৰি আছোঁ। মই ইমান দিনে কাৰো হৈ কোৱাই নাই, আপোনালোকে দেখিছে, বা মই ক'ব খোজা নাই, কাৰণ ৰাইজ আমাৰ লগত আছে, ৰাইজ উন্নয়নৰ পক্ষত আছে। আৰু উন্নয়নৰ হকে কথা কৈ যাম। উন্নয়নৰ বাটত যদি কোনোবাই বাধা দিব আহে, তেতিয়াহ'লেহে মই মাত মাতি যাম। খুব ভাল অনুভৱ। আপোনালোকে চাব, বিগত যোৱা দিনবোৰৰ পৰাই আমি BPF ৰাজনীতি দল হিচাপে গোটাই কোকৰাঝাৰ ডিষ্ট্ৰিক্টখনতে বহুত ভাল। আৰু বিগত যোৱা BTC ইলেকশ্যনৰ ৰিজাল্টটো আপোনালোকে চবেই জানে। তো ইয়াৰ কাৰণে আমি আশা কৰিছোঁ নিশ্চয় আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে 5টা সমষ্টিত 5টাও জিকাটো 100%। আৰু আমাৰ 4 নং বাওকুংগ্ৰী সমষ্টি হিচাপে ইয়াত ক'ব লগা নাই, আৰামত জিকি যাব। মই সঠিক নকওঁ, বহুত মাৰ্জিনত আমি জিকিবলৈ সক্ষম হ'ম। কিয়নো আমাৰ আপোনালোকে চাব, পশ্চিম উত্তৰ দেখোন চবেই আমাৰ MCLA, জিকি যোৱা MCLA ইয়াত নেতৃত্ব দিয়া আছে নে নাই? তো কাৰ লগত যাব? চৰকাৰ আমাৰ লগত আছে, চৰকাৰ আমাৰ লগত 4.5 বছৰ আমাৰ লগত আছে, আমাৰ হাতত আছে, BPFৰ হাতত আছে, হাগ্ৰামা মহিলাৰ ছাৰৰ হাতত আছে। তো বেলেগ কোনে যাব? আমাৰ অঞ্চলখনৰ BTCৰ অঞ্চলখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে চবে জানে ৰাজনৈতিকভাৱে কিমান সচেতন হৈছে, সামাজিকভাৱে, অৰ্থনৈতিকভাৱে চবেই জানে। BTC গঠন হোৱাৰ পিছত আমাৰ এইখন অঞ্চলৰ বা BTC অঞ্চলৰ মানুহ কোনেও বুজাব নালাগে, আৰামত ভোট দি পেলাই আমাৰ এই যে ৰূপম ভাইক জিকাই দিব। ইয়াৰ 100% কোনেও